সেৱা পাই এয়া আপোনালোকে দেখা পালে লাংঘন বিচৱা আমাৰ তিৱা জাতিবাহীসকলে আৰাধ্য দেৱ দেৱতাক পূজা অৰ্চনা কৰি ধান কাটিবলৈ নামিলে। ধান কাটিলে মাঘ মাহ আহিল, মেজিও জ্বলাবলৈ হ'ল আৰু সেই উল্লাসতে মেজি জ্বলোৱা সময়ত আমাৰ তিৱা জাতীয় ভাই ককাইসকলে নবাৰত পূজা অৰ্চনা কৰে আৰু আৰাধ্য দেৱ দেৱতাক পূজা অৰ্চনা কৰাৰ পাছতেই মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ হয়। তাৰ পাছতেই ডেকা গাভৰুসকলে কাঁহী হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰে। আহকচোন আমি যোৱাবাৰ যিসকল গাভৰু ন শিকাৰু আমি ইয়াতে আহি অকণমান কাঁহী নৃত্যটো শিকাবলৈ কাৰণে প্ৰয়াস কৰিছিলোঁ। আমি সকলোৱে উপভোগ আহক কৰিছোঁ। আমিনো তেখেতলোকক কিমান গ্ৰহণযোগ্যভাৱে শিকাবলৈ সমৰ্থন হ'লোঁ। আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ সাংচি মিছৱা। পোন্ধৰ পাত লাগে বোলে লাগিব আকৌ পোন্ধৰ পাত ওলালে কেইডাল মিক্স মাৰিব বা মিক্স বা কেইডাল মাৰিব খালি কেনে বলাইছিলে দাম বহুত কমি আছে কলে খেলা দিয়ে I know.